ঐ তই বাহিৰত কি কৰি আছ অথনিৰ পৰা? তোক যে মই ভিতৰত বিচাৰি ফুৰিছো, খবৰ নাই তোৰ? এই ৰবা দে, মই ইমান ধুনীয়াকৈ জোনটো ওলাই আছে ন, বাহিৰত থাকি কিবা এটা ভাল লাগিছে মোৰ। এতিয়া মানে জোনটো চাই থাকিলে হ'ব? তোৰ যে কাইলৈ কিবা এটা আছে, স্কুলত যে কিবা এটা প্ৰতিযোগিতা আছে, তাক লৈ তই কিবা এটা প্ৰস্তুত কৰিব নোৱাৰনে বাৰু? বাহিৰত আহি গান গাই আছ, যা ভিতৰলৈ যা। এই ৰবা না, কাইলৈ কথা এতিয়া কিয় চিন্তা কৰিছা? কাইলৈ কাৰণে মই মাথা মাৰি আছো নহয়। সোনকালে ভিতৰলৈ সোমাই আহ, আৰু মই চিঞৰি থাকিবলৈ নাই হ'লে। আয়ো মাজনী যে ইমান একেবাৰে অকল চিঞৰ বাখৰ কৰি থাকিব, বাহিৰত থাকিবলৈও নিদিয়ে। এই জোনটো ইমান ধুনীয়া লাগিছে, মই জোনটোকে ধুনীয়াকৈ উপভোগ কৰি আছো, বুজি চুজি একো নাপায়। কাইলৈ কাৰণে মইতো ৰেডি হৈ আছো ন, বুজি নাপায় একো এটা। ভাবি আছ তই? অথনিৰ পৰা যে বাহিৰত আছিলি, কি কৰি আছিলি বাহিৰত? এতিয়া ভিতৰলৈ সোমাই আহিছ যে? দেউতা, বাহিৰত যে জোনটো ইমান ধুনীয়াকৈ ওলাই আছে, তুমি জানা নাই? একদম মানে দেখি মোৰ মনটো কিবা ভাল লাগি গৈছে, জানানে? বাহিৰত থকা কাৰণে মায়ে মোক গালিহে পাৰিছিলে। মই জোনটোহে চাই আছো, কিবা একো কৰা নাই নহয়। মই জোনটোক লৈ একদম ধুনীয়াকৈ কবিতা ৰচি আছিলো, মনতে আৰু ৰচি আছিলো, জানা নাই তুমি? স্কুলত এতিয়া কি কৰিম বুলি ভাবিছ? কিবা কাইলৈ প্ৰতিযোগিতা এখন আছে নহয়, সেইদিনা মোৰ হেড ছাৰে লগ পাই কৈছিলে, আমাকো যাবলৈ কৈছে। কাইলৈ কিন্তু মই যাম বুলি ভাবিছো দেই। ভালকৈ কিবা এটা কৰ যদি কৰিবি, আকৌ মোৰ আগত নাক কাণ কাটিবলৈ আকৌ নহ'ব, নাক কাণ কাটিলে নহ'ব, কিন্তু ভালকৈ কিবা এটা শুনিবলৈ পাব লাগিব মই তোৰ বিষয়ে। তুমি সেইবোৰ কথা চিন্তা নকৰিবা না, মই কাইলৈ একদম ধুনীয়া চাই কবিতা একদম মুখস্থ কৰি থৈছো নহয় দেউতা। একদম তোমালোকৰ চবৰে আগতে একদম ধুনীয়াকৈ মই আবৃত্তি কৰি দিম আৰু একদম, তুমি চিন্তা নকৰিবা। তেন্তে মই বেছি কথা চিন্তা নকৰোঁ, কাইলৈ কিন্তু ভালে ভালে কিবা এটা মই শুনিবলৈ পাব লাগিব দেই। এতিয়া যা, ভিতৰলৈ যা, কিবা এটা খাই লগে যা। ওকে দেউতা, মই যাওঁ, এতিয়া কিবা এটা খাই লওঁ। কাইলৈ ৰাতিপুৱাৰ কাৰণে মই ৰেডি হৈ যাম, তোমালোকে চিন্তা নকৰিবা। লুকি, লুকি, খাই লহি। মই যে তহঁতক কিমান চিঞৰি নাথাকিম আৰু, খাবলৈও হ'লে চিঞৰিব লাগিব, কিবা এটা কৰ 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 বুলি। কাইলৈ যে তোৰ কিবা এটা স্কুলত আছে, কিবা এটা মন দি চালিনে তই? নাই, একো নাই, খবৰ নাই, কৈ থাকিব লাগিব ইহঁতক মানে মই। এই ৰবা না, কি চিঞৰি আছা? মই গৈ আছো দেখোন। অকল কাইলৈ কথাকে কৈ আছা তুমি। কাইলৈ কিন্তু চাবি, কাইলৈ কিবা এটা মই ভালে ভাল কিবা এটা শুনিবলৈ পালেই হ'ল। মুঠতে আজিতো একো এটা ধনিষ্টালে একো এটা হাতত দি নাচালিয়ে। মই কিমান কম আৰু তহঁতক, মুখখন ইমানকৈ বজাই থাকিব নোৱাৰো, জাননে বাৰু? নিজে জানিব লাগে, এতিয়া ডাঙৰ হৈছে নহয়। কথা ক'ব নালাগে। হ'ব, মই খাম, তুমি যোৱা হোৱাগে। মোৰ ওচৰত ইমানকৈ টেকটেকা থাকিব নালাগে, নহ'লে মই শুই থাকিমগে এতিয়া। ইমানকৈ কথা কৈ থাকিলে মই বেয়া পাওঁ। তহঁতক মানে ভালক বুলি কথা এটা ক'লে মানে বেয়াহে পাওঁ, সেনেকুৱাই হয়গৈ মানে। একো নকওঁ তহঁতক। সঁচাকৈ মই এতিয়া কাইলৈ কাৰণে একো এটা নাচালে কি হ'ব এতিয়া বাৰু? এই যি হ'ব হ'ব, এতিয়া খাই লওঁ আৰু শুই থাকোঁগৈ। সঁচাকৈ কাইলৈ কাৰণে মই যে একো এটা মন দি নাচালোৱে নহয়। বহুত সময় বাহিৰতে গ'লগৈ বহি থাকিলোঁ, এনেই থিয় হৈ পেলাই ইডোখৰলৈ গ'লোঁ সিডোখৰলৈ গ'লোঁ, যোনটো কথাকে ভাবিলোঁ। কবিতাও এডোখৰ মনত আছে। কি কৰোঁ বাৰু মই এতিয়া? মই কালি লাজে পাম হ'বলা পাই, কাইলৈ আকৌ দেউতাও যাব নহয়। কি হ'ব হ'ব আৰু। এইবোৰ কথা চিন্তা কৰি লাভ নাই, কাইলৈ যি হ'ব হ'ব আৰু শুই থাকোঁ। কাইলৈ সেই আগতে গোৱা গছে গছেটোৱে গাই দিব লাগিব মই। এতিয়া অকণমান প্ৰেক্টিচ কৰি থাকোঁ নাই। গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই। তই কি শুই শুই প্ৰেক্টিচ কৰি আছ? ভালকৈ কাইলৈ যদি কিবা এটা কৰিবলৈ মন আছে, উঠি লৈ পেলাই ভালকৈ প্ৰেক্টিচ কৰ। দেউতা, মোৰ এনেকৈ হ'ব, তুমি একো চিন্তা নকৰিবা। যোৱা তুমি শুই থাকা, যোৱা। চিঞৰি চিঞৰি গান চান গাই নাথাকিবি এতিয়া দেই, কৈ দিছোঁ। কৰিবলৈ যদি আছিলে অথনিৰ পৰা কি কৰি আছিলি? এতিয়া যে নিশা কিমান দেৰি হৈ গ'ল খবৰ নাই, এতিয়া শুই শুই এতিয়া চিঞৰি চিঞৰি গান গাব লাগিছ। শুই থাক। ওলাই হৈছে নে? টাইম হৈ গ'ল দেই, স্কুল যাব হ'ল। হ'ব যা, আজি স্কুলত যিয়ে নকৰ গানে গাওঁ, গান গালেও গান গাবি, মুঠতে ভালকৈ কিবা এটা কৰিবি, বুজিছানে? হ'ব দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে, মই যি কৰিম ভালেই কিবা এটা
কৈছা মই এতিয়া যাওঁ দিয়া হ'ব যা তেনে মই কাম কেইটা কৰোগৈ তাৰপৰা দেউতাৰে যাব নহয় আকৌ স্কুললৈ ভাত পানী খুৱাই পেলাই তেওঁক সোনকালে পঠিয়াব লাগিব কিন্তু স্কুলত যদি কিবা এটা ভুল দেখে নহয় ঘৰত আহি মাৰ খাবি আকৌ দেই কালিতো মন দি একো এটা নাচালিয়ে নহয় এতিয়া মই ভালকে সেইকাৰণে কৈ গৈছো হ'ব দিয়া মই এতিয়া তোমালোকৰ এইটো কথা শুনি থাকিবলৈ নাই মই এতিয়া যাওঁ দিয়া কি কৰিবা আজি কালিতো একো এটা নাচালে ঘৰত দেউতাকে মাৰে বুলিহে চিন্তা লাগে মোৰ মানে নহয় কিমান টেকটেকাই থাকিম আৰু এইবোৰ ল'ৰা ছোৱালীৰ পৰা মই মুঠতে মাকজনীয়ে একদম কি কৰিব দেই আজি আৰু কি গাব কি কবিতা কৰিব তাইহে জানে কি কবিতা আবৃত্তি কৰিবগে কি গান গাব একদম মানে মুঠতে মোৰহে চিন্তা লাগিছে বেছিকে কৰিব আৰু দেই আজি মুঠতে এজনে এতিয়া স্কুললৈ যাব তাৰপিছত কি শুনি আহিব আৰু আজিচোন ঢেৰ গাৰ্জেন আহিছে মই আজি কি কৰিম বাৰু মই আজি মোৰ ভয়হে লাগিছে মোৰ দেউতাও আহিব নহয় কি হ'ব দেউতা আহিব কি হ'ব এতিয়া মোৰ ভয়হে লাগিছে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি ধন্যবাদ থাকিল মই ইমানকণে গালো দেই আপোনালোকে আৰু মোক একো দায় দোষ নধৰিব আজিলৈ ইমানে ধন্যবাদ আমাৰ এজনীয়ে কি গাব আৰু মিলিয়ে যেনে হ'লেও অকণমান হ'লেও ভালকৈ গালেও বেচেৰীজনীয়ে পাইছে যে আমাৰ এজনীয়ে কি গাব আৰু দেই মোৰ কিবা একদম খংহে উঠি আহিছে দেই কেলৈ জানো আহিলোঁ স্কুললৈ কিবা যাতে ভাল যদি একো এটা দেখা নাপাওঁ কালি তাই একদম ঘৰত ভালকৈ নেচাই পেলাই তাই কালিহে জোনবেলি তৰা কথা ভাবি আছিলে ঐ লাকি আহা গান গোৱাহি দেউতা আহিছে নহয় আজি কি দেউতা আহিছে কাৰণে কি একো এটা নকৰিবা নেকি তুমি আহা কি কৰিম এতিয়া মই পাহৰি থাকিছোচোন সকলোবোৰ দেউতা আছে এতিয়া মই কালি কেলে নাচাইছিলো বাৰু যেনে তেনে মনত পেলাই গছে গছতে গাব লাগিব চাহ তাই এইখন কৰিলেগৈ তাই ভালকৈ তাই গাব নোৱাৰিলে তাই আজি ঘৰত গৈ তাই মাৰ খালেগৈ আৰু তাই দুচাটমান পালেহে তাই চিধা হ'ব তাই গাত লাগিব যে কিবা এটা ভালকৈ কৰিব লাগে বুলি আপোনালোকক সকলোকে ধন্যবাদ থাকিল দেই আজি এই সভাখনলৈ আপোনালোক সকলো অভিভাৱিকাসকল উপস্থিত হোৱাৰ বাবে আৰু আগলৈকে এনেকুৱা ধৰণৰ বহু ধৰণৰ সভা আয়োজন কৰা হ'ব আপোনালোকে উপস্থিত থাকিব দেই আজিলৈ ইমানেই সভা ভংগ এইবোৰ ল'ৰাই একদম নাক কাণহে কাটিব আৰু দেই কিবা এটা যদি ভালকৈ কিবা এটা শুনিবলৈ পাওঁ ইমান ধুনীয়াকৈ কালি মই ক'লোঁ ভালকৈ কিবা এটা চা বুলি নাই নাচালে গান গালে এডোখৰ পাহৰি থাকিলে মানে আজি দুচাটমান পাবগৈ তাই পালেহে তাই চিধা হ'ব নহ'লে কথা ক'লে নুশুনি ওপৰত উঠিছে এনেকুৱা বেয়া হৈ গৈছে তাই আগতে এনেকুৱা নাছিলে নহয় আজি মাককো ক'ব লাগিব বেছি মৰম কৰি তাই একদম বেয়া হৈছে আজি মোৰ দুচাটমান তাইক থাকিবহে লাগিব ইমান এনেকুৱা হৈ গৈছে তাই কথা ক'লে নুশুনি একো কথা এটা তাই নুশুনে এনেকুৱা একদম মই লাজ পাবলগীয়া হৈছে আজি শিক্ষকে কৈছে নহয় এই অকণমান বেয়া হৈছে বুলি মই কিমান লাজ পাইছোঁ বাৰু মৰমকৈ বেছি ওপৰত উঠি গৈছে আজি মুঠতে তাই দুচাটমান পালে আৰু কাম কৰি এতিয়াহে আজৰি হৈছোঁ পাই কি হৈছে আৰু স্কুলত কিনো কৈছেগৈ আৰু আমাৰ এজনীয়ে কবিতাই আবৃত্তি কৰিছেনে গানেই গাইছেনে বাৰু চিন্তা কৰি কিবাহে লাগিছে আৰু দেই মানুহজন আহিব হৈছে চাগে আৰু এতিয়া সেই গাড়ীখনৰ মাতে শুনিছোঁ আহিছে চাগে পাই হেৰা শুনিছানে আমাৰ এজনে কি কৰিলে জানা স্কুলত কামটো হ'ব তাৰ পৰা চিঞৰি ক'ব নালাগে ভিতৰলৈ সোমাই আহকচোন স্কুলত গান গালে এদৌ শুয়া তাইক বেছিকৈ মৰম নকৰিবা দেই টানকৈ কথা এটা নোকোৱা তুমি মই লাজ পাইছোঁ নে বাৰু ভালকৈ একো এটা নকৰিলে তাই গ'লগৈ ক'লেগৈ এডোখৰ গাই আছেগৈ গান তাইতো কালি একেবাৰে ভালকৈ কৈছে নহয়
যে মই কাইলৈলে ভালকৈ চাই থৈছোঁ বুলি তাই আজি সেইখন কৰিলে গৈ নেকি গোটেইখন গাৰ্জেনখন আছে আকৌ চবৰ আগতে মোক কৈছে নহয় যে তাইৰ পঢ়াটোও বেয়া হৈছে বুলি মই আজি কমটি লাজ পাইছোঁ তুমি জানানে বাৰু ইমান মৰম নকৰিবা আজি তাই দুচাটমান পালে আৰু বেছি মৰম কৰি কৰি প্ৰতিটো কথাতে তাইক আমি আজি তাইক মই দিলোঁ আৰু মোৰ বহুত খং উঠিছে কিন্তু যোৱা তুমি ভিতৰলৈ যোৱা তুমিও মোৰ চকু আকৌ নাথাকিবাহে আৰু ইমান মৰম কৰি কৰি বেছি চল দিছা তুমি কিনো হ'ব আৰু পাই এইবোৰ আৰু দেই হ'লে ল'ৰা ছোৱালীৰ পৰা মই একদম মানে মূৰটো ঠাণ্ডা কৰি থাকিব নোৱাৰোঁ আৰু আজি কি হ'ব মই আজি মাৰ খাম ঘৰত যে মই খালি ইমান ধুনীয়াকৈ ক'লোঁ মই কাইলৈ ভালকৈ কিবা এটা কৰিম বুলি এতিয়া মোক দেউতাই মাৰিবই এতিয়া মই সদায় মই কি কৰিম এতিয়া মা দেউতাৰ কথা শুনা হেঁতেন মোৰ এনেকুৱা নহয় মই আজিৰ পৰা মই মা দেউতাৰ কথা শুনিম আজি মোক দেউতাই মোক নামাৰিলে হয় কি হ'ব এতিয়া মোৰ ইমান ভয় লাগিছে লুকি তই বাহিৰত কি কৰি আছ ভিতৰলৈ সোমাই আহ দেউতাই মাতিছে হে ভগৱান মোক নামাৰিলে হয় আৰু মোৰ ইমান ভয় লাগিছে আজি মোক দেউতাই নামাৰিলে হয় আৰু বচাবা আৰু মই দেউতাৰ কথা আজিৰ পৰা শুনিম মা দেউতাৰ কথা শুনিম মই আজি দেউতাহঁতক কাণত ধৰি ক'ম যে মই তোমালোকৰ কথা শুনিম বুলি আজি স্কুলত গৈ কি কৰিলেগৈ কালি যদি আমাৰ কথা মা দেউতাৰা যদি কথা শুনাহেঁতেন এনেকুৱা হ'লহেঁতেন নে বাৰু হা কথা ক'লে আজিৰ পৰা শুনিবিনে তই দেউতা আজিৰ পৰা তোমালোকৰ কথা শুনিম মই মোক নেমাৰিবা না মোক নেমাৰিবাচোন মই তোমালোকৰ কথা আজিৰ পৰা শুনিম তোমালোকৰ কথা মই শুনিম আজিৰ পৰা মা দেউতা তোমালোকৰ দুজনৰ কথাই মই শুনিম মোক আজি নেমাৰিবাচোন মই কাইলৈৰ পৰা একদম তোমালোকৰ কথা মতে চলিম দেই দেউতা আজি মোক নেমাৰিবা এই ৰাতিখন কিহৰ হুলস্থুল হৈছে হয় তোৰ নহ'লে এনেকুৱা কথা নহয় তই আজি ধুনীয়াকৈ গাব পাৰিলিহেঁতেন আৰু তুমি এক বেছি মৰম কৰিব চাবা প্ৰতিটো কথাতে তাইক একদম মানে লাই দি তাই বেছি মোৰ ওপৰত উঠিছে শুবলৈ যাওক আপুনিও আৰু পাঁচজনী তয়ো শুই থাক আজিয়ে লাষ্ট যদি কিবা কথা ক'লে নুশুনা নহয় পিঠি ফালি দিম মই চাওঁ আঁতৰ হোৱা আজিৰ পৰা তোমালোকৰ কথা মই শুনিম মোক আৰু নামাৰিবা দেই মই এতিয়া শুই থাকো হ'ব দে কথা ক'লে শুনিবি দেই মা দেউতাকৰ কথা শুনিব লাগে বুজিছনে শুনিম আজিৰ পৰা তোমালোকৰ সকলো কথা শুনিম হ'ব দে শুই থাক মই যাওঁ শুবলৈ মই যে মা দেউতাৰ কথা শুনাই আজি এনেকুৱা কথা নহয় কি কৰিম এতিয়া শুইয়ে থাকো কাইলৈৰ পৰা একদম ধুনীয়াকৈ কামবোৰ কৰি যাম আৰু সদায় শুনিম